হেল্ল' এভৰিৱান, মোৰ পিনৰ পৰা আপোনালোক সকলোলৈ বুদ্ধ পূৰ্ণিমাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ দেই। আমাৰ ঘৰৰ ওচৰৰ নামঘৰলৈ গৈ চাকি জ্বলাই আহিলোঁ। তাৰপিছত ঘৰত আহি আমাৰ ঘৰৰ নামঘৰত পূজা ভাগ দিলোঁ আৰু পূৰ্ণিমা বুলি। আজি মই কেনেকৈনো পূজা দিছোঁ অলপ দেখুৱাই দিছোঁ আপোনালোকক, যিহেতু মই বেলেগ ক'তো নাই যোৱা, ঘৰতেই পূজা দিছোঁ। আপোনালোকে আজি ক'লৈ গৈছে জনাবচোন। দিনটো কেনেকুৱা গৈছে আজি আপোনালোকৰ। এয়া মোৰ ঘৰৰ, যেতিয়া মোৰ মনটো বহুত বেয়া লাগে, যিমান দুখ থাকিলেও এইখিনি জেগাত আহি বহুত শান্তি অনুভৱ কৰোঁ। এইখিনি মোৰ শান্তিৰ ঠাই, যিমান দুখ বেদনা থাকে সকলো পাহৰি যাওঁ। শৰাই এভাগ দিছোঁ পূৰ্ণিমা বুলি। সকলোৰে যাতে ভাল হয়, দিনবোৰ যাতে ভাললৈ আহে, দেশখনত যি চলি আছে সেই সকলোবিলাকো যাতে শান্তিময় হয়, তাকে কামনা কৰিলোঁ।